এইটো কলডিল চাওকচোন, ইমান অকণমানি কলডিল, গছজোপাই সৰু হয় আৰু কলডিলটো বহুত অকণমানি হয়। এইটো দি মই কি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ। কলডিলটো গুচাই ল'লোঁ, চাওকচোন ইমান অকণমান হ'ল। এইটো আচলতে কি মানে কলডিলটো ভাজি দিলে খাই বেয়া পায় ল'ৰা ছোৱালীকেইটাই, সেইটো কাৰণে মই কলডিলটো বেচন দি মই বৰ বনাই দিওঁ আৰু বহুতে মাছৰ সৈতেও খায়। আমাৰ তেনেকৈ বনালে নাখায়, সেইটো কাৰণে কলডিল মই এইটো অকণমানিৰ কাৰণে মই অকল এইটো বৰ বনাই দিম, ভাজি নকৰোঁ। আৰু কোনোবাটো ডাঙৰ হ'লে মই আধাখিনি ভাজি কৰোঁ আৰু আধাখিনি বৰ বনাই দিওঁ, কাৰণ ল'ৰা ছোৱালীয়ে নাখায় যেতিয়া তেনেকৈয়ে দিওঁ, যেনেকৈ খায় তেনেকৈয়ে বনাই দিওঁ। চাই থাকক এইটো মই কেনেকৈ বনাওঁ। মোৰ লাওখিনি ধুনীয়াকৈ বইল হৈ গৈছে। মই 3টা চিটি মাৰাই লৈছিলোঁ আৰু বিলাহীকেইটাও মই ইয়াতে দি দিলোঁ। ধুনীয়াকৈ মোৰ এয়া বইল হৈ গ'ল। আৰু মোৰ এয়া 3 পিচ মাছ আছিলে আৰু মাথা এফালো আছিলে, মই এয়া দিয়ে বনাম এতিয়া। এয়া পটল ফ্ৰাই কেৰাহীত তেল অলপ আছিলেই, তাতে মই মাছ বনাম। প্ৰথমতে এয়া গোটা জিৰা দুটামান দি দিছোঁ। মই একদম চিম্পুলকৈ বনাম, বেছি মছলা দি নাথাকোঁ। আৰু এইখিনি পিঁয়াজ, সকলোৱে জানেই লাও বিলাহী মাছ কেনেকৈ বনায়। অকণমান বেছি নহয় আৰু জলকীয়া দুটাও দিম। এতিয়া ধনিয়া গুড়া অকণমান দিম, বেছি নিদিওঁ মই, অকণমান দিম। আৰু এইটো জিৰা, জলকীয়া গুড়া আৰু এয়া হালধি গুড়া। মই ইয়াত বেলেগ একো মছলা দিয়া নাই, অকল ধনিয়া গুড়া অকণমান, জিৰা গুড়া অকণমান আৰু হালধি সেয়াই দিছোঁ আৰু জলকীয়া গুড়া অকণমান দিছোঁ। ইয়াতে অকণমান চেনি দিম, অকণমান চেনি দিছোঁ ইয়াতে। চেনিটো নিদিলেও হ'ব, মই দিছোঁ কালাৰটো আৰু সোৱাদটো অকণমান মিঠা হ'বৰ কাৰণে চেনিটো দিছোঁ, নিদিলেও হয়। ইয়াতে বিলাহী দুটা দি দিছোঁ। ভালদৰে ভাঙি দিম। নিমখ দিয়া নাই, যিহেতুকে মই লাওখিনি বইল কৰোঁতে নিমখ দি লৈছোঁ, সেইটো কাৰণে মই ইয়াত নিমখ দিয়া নাই। এতিয়া লাওখিনি ইয়াতে ঢালি দিম। একদম চিম্পুল হয় লাও আৰু বিলাহী মাছ। উতল আহিবলৈ দিম, এতিয়া ঢাকন মাৰি দিম অলপ সময়।
কলডিলখিনি চাওক, মই ধুনীয়াকৈ পিহনাত পিহি ল'লোঁ কলডিল, ইমানকণেই ওলালে। এতিয়া মই ইয়াত দিম ক'লা জিৰা আৰু পিঁয়াজ এটা কাটি থৈছোঁ, এয়া পিঁয়াজখিনিও দি দিম। এতিয়াও বেচন দিম মই। নিমখ দিছোঁ এয়া। আৰু জলকীয়া গুড়া অকণমান দিছোঁ আৰু হালধি গুড়া অকণমান। এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি। চাওক, মোৰ ধুনীয়াকৈ মিহলোৱা হৈ গ'ল। ইয়াত একো দিয়া নাই, মই অকণমান জলকীয়া গুড়া দিছোঁ আৰু পিঁয়াজ এটা দিছোঁ আৰু ক'লা জিৰা দিছোঁ, হালধি অকণমান আৰু নিমখ আৰু বেচন, আৰু একো দিয়া নাই। খাই বিৰাট ভাল লাগে, আপোনালোকেও খাই চাব পাৰে। হেল্ল' এভৰিৱান, মোৰ এই কলডিলৰ বৰখিনি বনাই হৈ গ'ল। এয়া বহুত ধুনীয়া হয় খাবলৈ আৰু কোমল হয়, আপোনালোকে খাই চাব পাৰে। আৰু এয়া মাছৰ জোল ৰেডি হৈ গ'ল। এয়া পটল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব, আৰু নতুনকৈ চোৱাসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। তেনেই সাধাৰণ ভিডিঅ' হয়, লাও আৰু মাছ বিলাহী কেনেকৈ খায় সকলোৱে জানেই। মই কেনেকৈনো বনাই খাওঁ আপোনালোককো দেখালোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ৰ সৈতে। বাই বাই।